প্ৰভু যীশুৰ মধুৰ নামত সকলোকে নমস্কাৰ। মই আজি আপোনালোকলৈ পবিত্ৰ বাইবেলৰ পৰা এটি গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ। বিষয়টি হৈছে আশীৰ্বাদ আৰু ধন সম্পত্তি প্ৰাপ্ত কৰা ৰহস্য। এনে কোনো ব্যক্তি নাই যিজনে ঐশ্বৰিক আশীৰ্বাদবোৰ আৰু আৰ্থিক উন্নতি নিবিচাৰে, কিন্তু এয়া কেনেকৈ প্ৰাপ্ত কৰিব পাৰি তাৰ ৰহস্য সকলোৱে নাজানে। যিজন ঈশ্বৰে ক'লে, মই তোমাক আশীৰ্বাদ দিম আৰু তুমি অনেক লোকৰ নিমিত্তে আশীৰ্বাদৰ কাৰণ হৈ যাবা, সেই ঈশ্বৰে উন্নতি আৰু আশীৰ্বাদ পোৱাৰ ৰহস্যৰ বিষয়েও কৈছে। আত্মিক আশীৰ্বাদসমূহ আৰু আৰ্থিক উন্নতি লাভ কৰিবলৈ ঈশ্বৰে প্ৰতিজন ব্যক্তি নিমিত্তে এক নিয়ম ৰাখিছে। সেই নিয়মটো হৈছে দশম ভাগ দিয়া আৰু দান উৎসৰ্গ কৰা। মই ক'ব বিচাৰিছোঁ, দশম ভাগ মানে কি? দশম ভাগ কাক কোৱা হয়? আপোনাৰ উপাৰ্জনৰ 10 ভাগৰ 1 অংশক দশম ভাগ বুলি কোৱা হয়। উদাহৰণস্বৰূপে, যদি আপোনাৰ এদিনৰ উপাৰ্জন 300 টকা হয়, তেন্তে দশম ভাগ হ'ব 30 টকা। যদি আপোনাৰ এমাহৰ দৰমহা 10,000 টকা হয়, তেন্তে তাৰ পৰা 1,000 টকা আপোনাৰ নহয়, সেয়া ঈশ্বৰৰ। আপুনি 50 বস্তা ধান পাইছে, অথবা 50 বস্তা তামোল পালে, অথবা 50 কিলো আলু পালে, অথবা 500 নাৰিকল পায়, তেন্তে তাৰ পৰা 5 বস্তা ধান, 5 বস্তা তামোল, 5 কিলো আলু, 50টা নাৰিকল আপোনাৰ নহয়। সেই 10 ভাগৰ 1 অংশ, দশম ভাগ, ঈশ্বৰৰ হয়। আপোনাৰ মনত চাগে প্ৰশ্ন উদয় হৈছে, দশম ভাগৰ সিদ্ধান্তকৰ্তা কোন? তাক জানিবৰ বাবে দশম ভাগৰ সিদ্ধান্তকৰ্তা ঈশ্বৰ। আমাৰ সমগ্ৰ উপাৰ্জনৰ দশম ভাগ ঈশ্বৰৰ ৰাজ্যৰ বৃদ্ধি নিমিত্তে হয়। এয়া ঈশ্বৰৰ আজ্ঞা অনুসৰি স্থিৰ কৰা এক আত্মিক পৰিকল্পনা। পুৰণি নিয়মত প্ৰতিজন ভক্তই দশম ভাগ দিয়া ঈশ্বৰৰ পৰা নিয়ম আছিল। এয়া তেওঁলোকৰ বাবে কেতিয়াও পৰিৱৰ্তন হোৱা নাছিল। ভূমিৰ শস্য বা গছৰ গুটিয়েই হওক, ভূমিৰ উৎপন্ন সকলো বস্তুৰ দশম ভাগ জিহুৱাৰ হ'ব। সেয়ে জিহুৱাৰ উদ্দেশ্যে পবিত্ৰ। লেভিয়া পুস্তক 27 অধ্যায় 30 পদ। তোমাৰ সম্পত্তিৰে জিহুৱাক আদৰ কৰা আৰু তোমাৰ সকলো আয়ৰ আগভাগেৰে জিহুৱাক সন্মান কৰা। হিতুপদেশ 3 অধ্যায় 9 পদ। দশম ভাগ ঈশ্বৰৰহে। কেৱল ইমানেই নহয়, দশম ভাগ ঈশ্বৰৰ নিমিত্তে পবিত্ৰও। পবিত্ৰ শব্দৰ অৰ্থ হৈছে যিদৰে ঈশ্বৰৰ পবিত্ৰ, সেইদৰে ঈশ্বৰৰ উপস্থিতিত পৃথক কৰা দশম ভাগো পবিত্ৰ কৰা হৈছে। দশম ভাগ যেতিয়া আমি নিজৰ আৱশ্যকতাসমূহৰ বাবে ব্যৱহাৰ কৰোঁ, তেন্তে ঈশ্বৰৰ ক্ৰোধ আৰু অভিশাপ আমাৰ ওপৰলৈ আহিব পাৰে। ইয়াক আমি ঈশ্বৰৰ প্ৰতি ৰাখিব লাগে। যেনেদৰে কিছুমান লোকে ভাবে যে দশম ভাগৰ আৰম্ভণি মুচি বিধানৰ সময়ত হৈছিল, দৰাচলতে তেনে নহয়। আদমৰ সময়ৰ পৰাই দশম ভাগৰ বিষয়ে ঈশ্বৰে মানুহক প্ৰকাশ কৰিছিল। ঈশ্বৰৰ বাক্যত আমি দেখিবলৈ পাওঁ যে মুচিয়াই বিধান দিয়া আগতে ভক্ত লোক জীৱিত আছিল, তেওঁলোক সকলোৱে দশম ভাগ আৰু দান দিছিল। আমি দেখিবলৈ পাওঁ যে কয়িন আৰু হাবিলে নিজৰ পৰিশ্ৰমৰ প্ৰথম ফল ঈশ্বৰক সমৰ্পণ কৰিছিল। আদি পুস্তক 4 অধ্যায় 3-4 পদ। আমি ইয়াক বুজিব পাৰোঁ যে কয়িন আৰু হাবিলৰ মাক দেউতাক আদম আৰু হাৱাই ঈশ্বৰৰ এই নিয়ম দিছিল। এডেন বাগিচাৰ পৰা উলিয়াই দিয়া আমাৰ আদি পিতৃ মাতৃয়ে পৃথিৱীত খেতি কৰিবলৈ শ্ৰম কৰিছিল। আমি এয়া অনুমান লগাব পাৰোঁ যে সেই পৰিশ্ৰমৰ প্ৰথম ফল তেওঁলোকে ঈশ্বৰক দিছিল চাগৈ। তেওঁলোকৰ সন্তান কয়িন আৰু হাবিলেও তাকে দেখি কৰিলে। ইমানেই নহয়, বিধান নিয়ম ইজৰাইল লোকসকলে পোৱাৰ শ বছৰ পূৰ্বে ইজৰাইল লোকসকলৰ পূৰ্বজসকলে দশম ভাগ দিছিল। তেতিয়া আব্ৰাহামে তেওঁক সকলোবোৰৰ দশম ভাগ দিলে। আদি পুস্তক 14 অধ্যায় 20 পদ। যাকোবে ঈশ্বৰৰ সৈতে এই চৰ্ত স্থিৰ কৰিলে, আৰু তুমি মোক যি দিবা, মই তাৰে এভাগ নিশ্চয় তোমাক দিম। আদি পুস্তক 28 অধ্যায় 22 পদ। ইয়াত আমি এয়া দেখিবলৈ পাওঁ যে আব্ৰাহাম আৰু যাকোবে দশম ভাগ দিছিল। এইবাবে আমি এইটো কেতিয়াও ক'ব নালাগে যে দশম ভাগ পুৰণি নিয়মৰ অনুসৰিহে, নতুন নিয়মৰ বিশ্বাসীসকলে ইয়াক পালন কৰা আৱশ্যক নাই। যীশুখ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰা আমি আব্ৰাহামৰ সন্তান, এয়া ঈশ্বৰৰ বাক্যই কয়। গালাতিয়া 3 অধ্যায় 7 পদ,
ৰোমিয়া 4:16। যদি এনে হয় তেন্তে বিধান দিয়া পূৰ্বে জীৱিত থকা আব্ৰাহামৰ দ্বাৰা দেখুওৱা আৰ্হি অনুসৰি আমিও চলা উচিত। ঈশ্বৰ মংগলময়। আমি যি পাওঁ সেইবোৰৰ সকলোবোৰেৰে দশমভাগ দিবলৈ এই আজ্ঞা মানুহে নহয়, ঈশ্বৰে দিছে আৰু তেওঁ আজ্ঞাবোৰ ববলৈ গধুৰ নহয়। 1 জোহন 5:3। ঈশ্বৰে আমাক দশমভাগ দিবলৈ কোৱা অন্তৰালত এক ব্যৱহাৰিক কাৰণ আছে। ইয়াৰ দ্বাৰা আমি ইয়াকে বুজিব লাগে যে এয়া আমাৰ আত্মিক আৰু আৰ্থিক আশীৰ্বাদৰ মাধ্যম। দশমভাগ দিয়াৰ দ্বাৰা আমি ঈশ্বৰৰ আৰাধনা আৰু মহিমা কৰোঁ। ঈশ্বৰৰ বাক্যই ইয়াকে কয় যে তোমাৰ সম্পত্তিৰে জিহুৱাক আদৰ কৰা আৰু তোমাৰ সকলো আয়ৰ আগভাগেৰে জিহুৱাক সন্মান কৰা। হিতুপদেশ 3:9। দশমভাগ দিয়াৰ অৰ্থ যে আমি ঈশ্বৰৰ আদৰ আৰু আৰাধনা কৰোঁ। ঈশ্বৰে আমাৰ জীৱনত যি উপকাৰ, মংগল আৰু আশীৰ্বাদবোৰ দিছে সেইবোৰৰ বাবে ধন্যবাদ দিয়াৰ প্ৰবৃত্তি হৈছে দশমভাগ দিয়া। দশমভাগ দিয়াৰ দ্বাৰা আমাৰ উন্নতি হয়। দশমভাগ দিয়াৰ সম্বন্ধে সৰ্বশক্তিমান ঈশ্বৰে আমাক কয়, মোৰ গৃহত আহাৰ হবৰ নিমিত্তে তোমালোকে ভঁৰাললৈ গোটেই দশমভাগ আনা। বাহিনীবিলাকৰ জিহুৱাই কৈছে, মই তোমালোকলৈ আশীৰ্বাদ বৰখাম নে নবৰখাম তাক জানিবলৈ তোমালোকে ইয়াৰে মোক পৰীক্ষা কৰি চোৱা। মলাখী 3:10। মোৰ ঈশ্বৰেও তোমালোকৰ সকলো অভাৱ প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীশুত পূৰ্ণ কৰিব। ফিলিপিয়া 4:19। দশমভাগ দিয়াৰ দ্বাৰা আশীৰ্বাদ আপোনাৰ দুৱাৰত টুকুৰিয়াই আছে, কিন্তু এই উন্নতি আৰু আশীৰ্বাদ পাবৰ নিমিত্তে আপোনাৰ বিশ্বাস থকাটো আৱশ্যক। যিদৰে তোমাৰ বিশ্বাস সেইদৰে তোমালৈ হওক। মঠি 8:13। এইদৰে বাক্যই কয়, বিশ্বাস কৰাজনৰ নিমিত্তে সকলোবোৰ সাধ্য। মাৰ্ক 2:23। বিশ্বাস হৈছে আশা কৰা বিষয়ৰ নিশ্চয় জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি। ইব্ৰী 11:1। ইয়াৰ অৰ্থ আপোনাৰ ভৱিষ্যতৰ প্ৰতি আপোনাৰ বহুতো আশা আৰু সপোন আছে, তেন্তে সেই সপোনবোৰক বাস্তৱত পৰিণত কৰা কেৱল এটাই পথ আৰু সেইটো হৈছে বিশ্বাস। ইয়াক কোৱাৰ অৰ্থ এই যে যদি ঈশ্বৰৰ বাক্যত দিয়া প্ৰতিজ্ঞাসমূহৰ ওপৰত আপুনি বিশ্বাস কৰি সেইবোৰ পালন কৰে আৰু সেই অনুসৰি চলে, তেন্তে ঈশ্বৰে যি কৈছে সেয়া হ'ব। আনন্দ মনেৰে দশমভাগ আৰু দান উৎসৰ্গ কৰে, তেন্তে এনে কৰ্মৰ দ্বাৰা বিশ্বাস ঈশ্বৰৰ সন্মুখত গ্ৰহণযোগ্য হয়। জাকুব 2:20-26। ঈশ্বৰৰ বাক্যৰ ওপৰত মনোযোগ দিয়ক। কঠীয়া নিসিঁচাকৈ শস্য চপোৱা অসম্ভৱ। গালাতিয়া 6:7-10। এমোন কঠীয়া সিঁচে তেন্তে এমোন নহয়, 70, 90, 100 গুণ আমি তাক ঘূৰাই পাওঁ। আমাৰ দশমভাগ আৰু দান সিঁচা কঠীয়াৰ সমান। কিছুমান লোকে কঠীয়াবোৰ খাই পেলাই, নিসিঁচাকৈ আমি কেনেকৈ শস্য চপাম? দানশীল প্ৰাণী পৰিতৃপ্ত হয়। হিতুপদেশ 11:25। দান কৰা, তাতে তোমালোকলৈকো দান কৰা হ'ব। লোকে ঠিক জোখত হেঁচি জোকাৰি উপচাই তোমালোকৰ কোচত বাকি দিব। কিয়নো যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোকলৈকো জোখা হ'ব। লোক 6:38। যেতিয়া আমি ঈশ্বৰৰ নিমিত্তে দিওঁ, সেই সময়ত ঈশ্বৰৰ প্ৰতিজ্ঞা আমাৰ জীৱনত পূৰ্ণ হয়। ইয়াৰ দ্বাৰা আমাৰ বিশ্বাস বাঢ়ে আৰু বিশ্বাস কৰাৰ দ্বাৰা আমাৰ আত্মিক উন্নতি হয়। এই বাক্য শুনা সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক।